নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা নতুন ভিডিঅ'লৈ মই নিভাই আপোনালোকক নিভা প্লেচ ৰেচিপিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই বনাম কলৰ মালপোৱা। গতিকে আহক মইনো এই মালপোৱাটো কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ 2টা জাহাজী কল, 1 কাপ ময়দা, এয়া অকণমান চেনি, অকণমান চৌদা খাৰ, অকণমান বেকিং আৰু অকণমান পানী। এতিয়া আমি কলৰ বাকলিকেইটা গুচাই ল'ম। আমি এইটো কলৰো বাকলিকেইটা এতিয়া আমি কলকেইটা ধুনীয়াকৈ পিটিকি ল'ব লাগিব। আমাৰ কল ধুনীয়াকৈ কণা হৈ গৈছে। ময়দাখিনি দি দিলোঁ। এয়া কেইটামান পিঠাগুড়ি দিছোঁ। আমি 2 চামুচ চেনি ব্যৱহাৰ কৰিছোঁ। কলৰ মিঠা হ'ব, সেইটো কাৰণে আমি চেনি বেছিকৈ ব্যৱহাৰ কৰা নাই। এয়া 1 চামুচ বেকিং দিছোঁ, আধা চামুচ খোৱা চৌদা দিছোঁ। এতিয়া আমি পিঠাগুড়ি বেটাৰটো ধুনীয়াকৈ সানিব লাগিব। পানী কম কমকৈ ব্যৱহাৰ কৰিব। এতিয়া চাওক, আমাৰ কলৰ মালপোৱাৰ বেটাৰটো তৈয়াৰ হৈ গ'ল। এইখিনি 10 মিনিটমানৰ কাৰণে ঢাকি থৈ দিব লাগিব। বৰ বেছি পনীয়া নকৰিব দেই। বেটাৰটো দেখি ধৰিব পাৰিছে নিশ্চয়। 10 মিনিটৰ পাছত চাওক আমাৰ বেটাৰটো কিমান চফ্ট হৈ আছে। গেছৰ ফ্লেমটো অন কৰি এখন সৰু কেৰাহী পাতি দিছোঁ। ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। আমাৰ তেল গৰম হৈ গ'ল। আমি এতিয়া ইয়াত অকণমান বেটাৰ দি দিছোঁ। লাহেকৈ পিঠাগুড়িটো ছটিয়াই দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ ফুলি উঠিছে। গেছৰ ফ্লেমটো সদায় ল'ত ৰাখি ল'ব। এতিয়া চাওক আমাৰ মালপোৱা ধুনীয়াকৈ ৰেডি হৈ গ'ল। কিমান কম সময়ৰ ভিতৰত আমাৰ এই ৰেচিপিটো হৈ উঠিল। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এই ৰেচিপিটো চাই ভাল লাগে এবাৰ নিশ্চয় চেষ্টা কৰিব। চাওকচোন কিমান ধুনীয়াকৈ কোমল হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নতুনকৈ কোনোবাই মোৰ ভিডিঅ'টো যদি চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিব লগা ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই যাব।